এই গৰমত থাকিব নোৱাৰি ঘৰৰ পিছত নদীখনলৈ গা ধুবলৈ গৈ তাতে আমাৰ লগত এনেকুৱা কিছুমান কাণ্ড হ'ব বুলি কেতিয়াও ভবা নাছিলোঁ। আজি আছিল শনিবাৰ, বতৰটো একদম ধুনীয়া হৈ আছিল, আকাশখন ডাৱৰীয়া, ঠাণ্ডা বতাহ আৰু ছামাৰ ভেকেশ্যনো চলি আছিল। এনেকুৱা ৱেডাৰত আৰু ঘৰত বহি থাকিব পাৰিনে? গতিকে ভাবিলোঁ মানুহে যিদৰে উমচেক আৰু সৰলপাৰাত গা ধোৱাৰ ফিল ল'বলৈ যায়, সেইবাবে আমিও গলত মুখছা হাতৰ টিউব লৈ আমিও ওলালোঁ আমাৰ ঘৰৰ পিছফালে থকা এই নদীখনলৈ। যদি আমি নদীৰ কাষত বহি কিবা এটা নাখাওঁ তেতিয়াহ'লে সেই ফিলটো কেনেকৈ আহিব, সেইকাৰণে আমি আনিছিলোঁ স্পেচিয়েলি ঘৰত বনোৱা মুড়ি, 2 পেকেট মেগী, লগতে চানা, পিঁয়াজ আৰু জলকীয়া। পিছে আপোনালোকে এতিয়া নাভাবিব যে আমি কিবা বেলেগ বস্তুৱে খাব আহিছোঁ বুলি। পিছত এটা এটাকৈ পানীত নামিবলৈ আৰম্ভ কৰিলে আৰু যিটো আমি টিউব আনিছিলোঁ ভাবিছিলোঁ ইমাৰ্জেঞ্চি আহিলে এই টিউবটো আমি ইউজ কৰিম, কিন্তু পানীত নামি গম পালোঁ এই টিউবটো নিজেই ছেভ নহয়, আমাক কি ছেভ কৰিব, কাৰণ টিউবটোৰ এটা পাৰ্ট হৈ আছিলে লিক। বাকী যি কি নহওক আমাৰ লগত ইমান এটা প্ৰব্লেম হোৱা নাছিল, কাৰণ আমি কম বেছি সকলোৱে সাঁতুৰিব জানো। পিছে আপোনালোকে কোনে কোনে সাঁতুৰিব জানে এটা কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবচোন। আজিৰ ভিডিঅ'টো ইমানখিনি আছিল, তেন্তে বাই বাই।